সদায় হৈ থকাবোৰ সদায় হৈ থাকিব লাগিব বুলিতো কথা নাই। সদায় পাতি থকা কথাবোৰ সদায় পাতি থাকিব লাগিব বুলিওতো কথা নাই। আচলতে এই সদায় বোলা শব্দটোৱেই এটা সাঁথৰ। আমি আৱেগিক মানুহবোৰে সদায় মানে সেই অভিধানত পোৱা অৰ্থটোকে মানি চলোঁ আৰু কষ্টও সেইবাবেই পাওঁ। কিন্তু সঁচাকৈ জানে এই সদায়ৰ আয়ুস মানুহভেদে কথাভেদে বেলেগ হয়। সদায় মানে এমাহ হ'ব পাৰে, সদায় মানে এবছৰ হ'ব পাৰে, সদায় মানে 5 বছৰো হ'ব পাৰে, কিন্তু সদায় মানে সদায় হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। সদায়ৰ সূত্ৰ জোন বা বেলিয়েহে মানি আহিছে। মানুহে সদায়ৰ সূত্ৰ মনা নাই আৰু নামানে। আৰু যিয়ে মানিবলৈ যায় সকলোতকৈ বেছি কষ্ট তেওঁৱেই পায়। সেয়ে কওঁ, এই সদায় শব্দটোৰ মোহত নপৰিব, কষ্ট পাব।